সময় যে গতিশীল কাৰো বাবে নৰয় আজি আকৌ এবাৰ প্ৰমাণ কৰিলে কিয়নো চাওঁতে আমাৰ আদ্ৰিকাজনী কেতিয়ানো ছমাহ হ'লহি গমেই নাপালোঁ আৰু আজি তাই অন্নপ্ৰসন্নটো পাতি দিলেহে আমি তাইক খোৱাবলৈ আৰম্ভ কৰিব পাৰিম যিহেতুকে তাই ডাঙৰো হৈ আহিছে আৰু তাই খাবলৈ ইচ্ছা কৰিছে বস্তুবোৰ আৰু ইয়াৰ ৰিচিপশ্যনৰ জেগাখন সামৰি সুতৰি হৈছে আৰু তেনেকুৱাতে মই ভিডিঅ'টো কৰি লৈছোঁ ৰাতিপুৱাই কাৰণ কি গধূলি ভিডিঅ'টো কৰিবলৈ থৈ দিলে মানে বস্তুবোৰ বেয়া হৈ যায় আৰু দেখিবলৈও বেয়া হয় সেইকাৰণে আগতীয়াকৈ কৰি লৈছোঁ আৰু এইফালে এইখন সজাই নোহোৱা আগতে মই ভিডিঅ' কৰিলোঁ কাৰণ কি ভিতৰতো কাম বনবোৰ থাকে মই সেইফালেও অকণমান চাই আছিলোঁ আনফালে আমাৰ ৰান্ধনি আহি পাই গ'লহি আৰু এইফালে ক্ষীৰ বনাই লৈছে প্ৰথমতে ক্ষীৰটো যিহেতুকে দৰকাৰ হ'ব আৰু আনফালে মই নিজকে অকণমান সজাই পৰাই লৈছোঁ কাৰণ কি অকণমান সাজি কাচি ল'লেহে নিজকো ভাল লাগিব নহয় জানো আৰু ইমান গৰম পৰিছে সেইকাৰণে চুলিখিনি অকণমান আঁতি বান্ধি লৈছোঁ আগফালে যাতে ওলাই নাথাকক ঘাম যাতে হৈ নাথাকক সেইকাৰণে ধুনীয়াকৈ অকণমান বান্ধি ল'লোঁ আৰু এইফালে আমাৰ দেহা শুই আছে তাইক গা ধুৱাব পাছতকৈ অকণমান আৰু নিয়ম কৰিব সেইকাৰণে এতিয়া গা ধুৱাই দিয়া নাই ৰাতিপুৱাই আৰু এনেকৈ অকণমান শুৱাই দিলোঁ তাইক অকণমান ৰেষ্ট লৈছে আৰু আনফালে মই আছোঁ পাকঘৰত এতিয়া কাৰণ কি মানে নিজেও এটা দুটা বনাই দিলে ভাল লাগিব যিহেতুকে তাই প্ৰথমবাৰ খাব সেইকাৰণে নিজ হাতেৰে কিবা এটা বনাই দিবলৈ মই বিচাৰিছোঁ সেইকাৰণে মই 3 বিধ নে 4 বিধ বনাই দিলোঁ তাইৰ কাৰণে আৰু কেমেৰা বেগত আছে মোৰ ভণ্টি দেই আদ্ৰিকাৰ মাহীয়েক আছে কৈ দিছোঁ এইখিনিতে আৰু ইমান গৰম পৰিছে তেনেকৈ ড্ৰেছ পাতিবোৰ আছোঁ মানে ইগন'ৰ কৰিব সেইখিনিও নধৰিব আৰু বেয়া নাপাব সকলোৱে এয়া আকৌ আমাৰ আদ্ৰিকাৰ মাহীয়েক মোৰ ভণ্টি তাই আকৌ ভাবিলে যে গা চা ধোৱাৰ আগতে অকণমান ৱাইপছ দি পেলাই অকণমান মুচি দিওঁ সেইকাৰণে তাই মুচি কৰি আছে ডিঙিটো মই ভাবিলোঁ অকণমান কেমেৰাটো ধৰি ৰাখি থৈ দিওঁ আৰু এইফালে তাইৰ ফ্ৰকটো আপোনালোকে ফ্ৰকটো দেখি আকৌ নাভাবিব দেই এনেকুৱানো ফ্ৰক পিন্ধাইছেনে ইমান গৰমত এইটো একচুৱেলি পেহীয়েকে দিছিলে আৰু সেইকাৰণে অকণমান সময়ৰ কাৰণেহে পিন্ধাম বুলি উলিয়াইছোঁ আৰু বেলেগ এটা পিন্ধাম পাছত নিয়মটো হৈ যোৱাৰ পাছত আৰু আনফালে এয়া আইতাকে নিয়মবোৰ কৰি লৈছে 5টা গ্লাছ লৈছে আৰু 5টা গ্লাছত কি কৰিব সেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম এতিয়া এইটো ভিডিঅ'ত দেখাই থাকিলে বহুত দীঘল হৈ যাবগৈ আপোনালোকৰো চাই বেয়া লাগিব আৰু এয়া গা ধুৱাবৰ কাৰণে নিয়ম কৰিবৰ কাৰণে বস্তুখিনি যা যোগাৰ কৰি লৈছে আৰু আজি হয়তো নেদেখুৱাওঁ নেক্সট ভিডিঅ'ত দেখুৱাই দিম এইফালে ময়ো অকণমান বহি লৈছোঁ ইমান গৰম পৰিছে দুজনকৈ আলহীও আহি পাইছেহি আৰু মই আজি কেমেৰা কৰা নাই দেই সকলোখিনি ভিডিঅ' আদ্ৰিকাৰ মাহীয়েক দুজনীয়ে কেমেৰা কৰি ৰাখিছে দেই তেহেঁত দুজনীলৈ বহুত থেংক ইউ ভিডিঅ'টোৰ দ্বাৰাই কৈ দিছোঁ সেইদিনা ক'ব নোৱাৰিলোঁ আৰু এইফালে আদ্ৰিকা গা ধুৱাবলৈ বুলি উলিয়াই আনিছে আমাৰ মামীয়ে আৰু সকলোৱে তাইক চুই কৰি চাইছে আৰু অকণমান তাৰপাছত এইফালে ৰেডি হৈ গৈছে আৰু নিয়মখিনি মই নেক্সট ভিডিঅ'ত মানে দেখাই দিম আপোনালোকক কৈছোঁৱে আজি দেখুৱালে বহুত দীঘল হৈ যাব আৰু এই গৰমত মোৰ অৱস্থা দেখিছেনে একদম ঘামি জামি বেয়া হৈ গৈছে আৰু তেনেকৈ কৰিবতো লাগিবই কাৰণ কি যিমান ৰ'দ হ'লেও বৰষুণ হ'লেও নিজৰ ছোৱালীৰ কাৰণে সিমানখিনিতো কষ্ট কৰিবই লাগিব সকলো মাক দেউতাকেই কৰে আৰু আমিও সেইকাৰণে কৰিব লাগিব আৰু এইফালে এয়া গা ধুবলৈ ৰেডি হৈ গৈছে দেউতাকে তাইক বহাই দিছে ইয়াতে আৰু বাকীখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম তাইক গা পা ধোৱা হৈ গ'ল আৰু এতিয়া কাপোৰখনেদি মুচি কাচি এটা ভিতৰলৈ লৈ যাম আৰু সকলোৰে মাজতে নিয়ম ভাগ কৰা হ'ল আপোনালোকে চাব দেই পাছত আৰু আনফালে ভিতৰত নি পেলাই এয়া মাহীয়েকে আৰু মই তাইক ধুনীয়াকৈ পাউডাৰ লগাই কাপোৰ কানি পিন্ধাই আজৰি কৰাই লৈছোঁ এইফালে আমাৰ দেহা ৰেডি হৈ গ'ল এয়া দেখিছে নহয় আৰু আইতাকেও ধুনীয়াকৈ মিলাই লৈছে আকৌ দেই এনেকৈ অকণমান সময় হ'ল আৰু এইফালে মানুহবোৰো আহি হৈছেহি আৰু আহিবলৈ বাকী আছে কিন্তু সময় দিছিলে যিহেতুকে 12টাৰ আগত খুৱাব দিছিলে সেইকাৰণে ময়ো এয়া কাঁহীতে সজাই কৰি আনি পেলাই আগফালে থৈছোঁহি আৰু সেইকণো কেমেৰা কৰি ৰাখি থৈছে ভালেই পাইছোঁ বাৰু থেংক ইউ আৰু বাকী এয়া সজোৱা মেলা আমাৰ নবৌ মানে আদ্ৰিকাৰ বৰমাকে কৰিছে দেই এয়া আৰু এইটো খেলটোতো জানেই আৰু সকলোৱে খেল বুলিয়ে কৈছোঁ আৰু কি হয় মই নাজানো ভালকৈ নিয়মটো আৰু এইফালে এয়া এইখিনি লগাবলৈ থাকি গ'ল আৰু মোৰ সেইকাৰণে খঙেই উঠিছে মানে মানুহজনৰ ওপৰত তেওঁ একদম লগাই দিব পাৰে অকণমান আগতীয়াকৈ এতিয়া লাষ্টত আৰু লগাবলৈ থৈছে আৰু এইফালে কেমেৰাত লগোৱাত ব্যস্ত চবেই কেমেৰা মৰাত আৰু বাকী তাই গৰমো উঠিছে ড্ৰেছযোৰে কাৰণ কি নেটৰ হয় যদিও চফ্ট নেট তথাপিও ইমান গৰমত গৰমো উঠে আৰু আমাৰ এটা নিয়ম আছে এয়া কপালিখন লগাই লোৱা তাৰপাছতে তাইক এতিয়া ফুচলাই মেলি আছে আৰু গৰম পাইছে কাৰণে তথাপিও তেনেকৈ অকণমান সময়ৰ কাৰণে তাইক ইয়াতে ৰৱালোঁ ইয়াতে এটা কথা কওঁ মোৰ কিন্তু একদম জীৱনৰ কাৰণে এটা দুখ থাকি যাব কাৰণ কি আদ্ৰিকাৰ যিটো নিজৰ মামা হয় সেই পৰীক্ষাৰ কাৰণে আহিব নোৱাৰিলে সেইকাৰণে আমাৰ খুৰা ল'ৰাকে মানে খুৱাব দিলোঁ যিহেতুকে খুৰা ল'ৰাও মামাই হয় ন নিজৰে মামা হয় সেইকাৰণে আৰু এয়া খোৱা বোৱা ভিডিঅ'বোৰ মই পাছত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ কাৰণ কি বহুত দীঘল হৈ যায় ন একেটা ভিডিঅ'তে দিলে আৰু এয়া চাওকচোন এইটো কিনো চুলে আপোনালোকে নেক্সট ভিডিঅ'ত চাবলৈ পাব দেই সকলোৱে ৱেইট কৰিব আৰু সেইটো চুলে ভাল নে বেয়া সেইটো জনাব আৰু এইফালে
গিফট দিওঁতে ফটো চটো মাৰিছিলে সেইটোও ভিডিঅ' কৰি ৰাখি থ'লে ভাবিলোঁ সেইটোও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ কি তেখেতসকলেও চাই ভাল পাব আৰু সেইকাৰণে ধুনীয়াকৈ ৰাখি থৈছোঁ আৰু সকলোকে থেংক ইউ আৰু এইখিনি নকৰা হ'লেও হয় যিহেতুকে সকলোৱে আশীৰ্বাদ দিলেই সেয়াই যথেষ্ট আশীৰ্বাদো দিছে লগতে সেইকাৰণে বহুত ভাল লাগিছে মনটো আৰু এনেকৈও গিফ্ট এটা দুটা দিছে সেইটো কাৰণেও বহুত বহুত ধন্যবাদ ঘৰতে কিবা এটা হ'লে মানে কিমান হবৰ জবৰ হয় নহয় জানো সেইকাৰণে দিনত যে একদম ৰিচিপশ্যনত কি খুৱাইছিলোঁ সেইখিনি দেখাবলৈ একদম পাহৰি গ'লোঁ আৰু বেলেগকো কৈ থোৱা নহ'লে সেইকাৰণে ৰাতিলৈ আৰু আমাৰ মামা ককাহঁত আৰু খুৰী নবৌহঁত আহিছিলে তেখেতসকলক এয়া বিদায় দিলোঁ আৰু তেখেতসকলকো ভিডিঅ' কৰিবলৈ নহ'লেই আৰু সেইকাৰণে বেয়া চেয়া নাপাব আৰু যদি ভিডিঅ' চাই আছে একদম পাহৰি গ'লোঁ কিমান মানে দিনটো ইমান ভাগৰ জুগৰত মানে গধূলিলৈ পাহৰিয়ে থাকিলোঁ তাৰপাছতে খানা আছিলে সেয়া আৰু বাকী আজিৰ ভিডিঅ' মানে ভ্লগটো ইমানতে সামৰণি কৰি দিম বুলি ভাবিছোঁ আৰু নেক্সট যিটো মানে গা ধোৱা নিয়ম আৰু আমাৰ বেটিক যেনেকৈ খুৱাইছিলে সেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম আজিলৈ যিহেতুকে এইটোতে বহুত দীঘল হৈ গৈছে সেইকাৰণে ইমানতে সামৰণি মাৰিছোঁ বাই বাই